পাগলী লক্ষীন্দ্ৰজীৱন গগৈ। ৰাজপথৰ কাষতেই শুই আছে এজনী 20 বছৰীয়া ছোৱালী। মানুহবোৰে কয় তাই হেনো পাগলী। পিছে কিমানে জানে এই পাগলীৰ আঁৰৰ কাহিনী? সেইদিনাখনহে গম পালোঁ ছোৱালীজনীৰ কৰুণতম কাহিনী। এদল পিশাচে উৰে নিশা কলংক সানিলে তাইৰ উন্মনা যৌৱনৰ প্ৰতিটো পাতত। আৰু আজি তাইৰ পৰিচয় পাগলী। পিছে তাইৰ ভুল কি? সমাজৰ কোনে কোনে বিয়পি পৰিল সেই কলংকময় কাহিনী। সমাজৰ কাৰোবাৰ যদি তাই ঘৃণাৰ পাত্ৰ, আন কাৰোবাৰ আকৌ ইতিকিং সূচক হাঁহিৰ উৎস। পিছে তাই কৰিব কি? আপোনবোৰেও এৰি গ'ল তাইক ধৰ্ষিতা বুলি। যেনিয়ে যায় তেনিয়ে কেৱল চকুৰ ইংগিতিত অশ্লীলতাৰ লয়লাস। কিমান সহিব তাই ভদ্ৰ সমাজৰ অভদ্ৰ আচৰণ? মানসিকভাৱে ভাঙি পৰা ছোৱালীজনী আজি ৰাজপথৰ বাসিন্দা। সমাজে দিয়া নৱনাম পাগলী। পিন্ধনত কেইটুকুৰামান ফটা কাপোৰ, কুঁৱলীৰ শীত সনা পৰশত কেকাই কেকাই হয়তো উৰে নিশা কান্দে। পিছে এই কান্দোন শুনিব কোনে? উচুপনি শুনি দি আহিলোঁ তাইক এখন ডাঠ কাপোৰ। মেৰিয়াই লৈ শুই পৰিলে তাই। বহুপৰ চালোঁ তাইক। পুত লগা মুখখনত বাৰে বাৰে দেখিলোঁ নিঃসংগতাৰে জুৰুলা কৰা, মানসিক চাপত আত্মসমৰ্পণ কৰা, ধৰ্ষণৰ বলি হৈ পাগলী নাম পোৱা কোমল বয়সীয়া ছোৱালীজনীও আন ছোৱালীৰ দৰে। ধন্যবাদ।